हाय एवरीवन नमस्कार मैं रश्मिये मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই সহজতে বনাব পৰা এটা কেকৰ ৰেচিপি লৈ আহিছো। বলকচোন চাও মই কেনেদৰে বনাইছো। ইয়া মই কেক বনাবলৈ লৈছো 1 কাপ ময়দা 1 কাপ ৰিফাইন 1 কাপ পিচি লোৱা চেনি 2টা ডিম 1 চামুচ বেকিং পাউডাৰ অকণমান নিমখ। এতিয়া ডিম কেইটা ভালদৰে ফেটি ল'ব লাগিব। ডিম কেইটা ভালদৰে ফেটি ল'ব লাগিব। এয়া ডিম ফেটা হৈ গৈছে। এতিয়া ইয়াতে চেনি কাপটো দি দিম। ৰখাই লম। চেনিখিনি ভালকে গলি যোৱালৈকে ফেটি ল'ব লাগিব। এতিয়া চেনিখিনি ফেটি লোৱা হৈ গ'ল। এয়া ধুনীয়াকে ডিমৰ লগত মিলি গৈছে। এতিয়া ইয়াতে ৰিফাইন তেলখিনি যোগ কৰি দিব লাগিব। তেলখিনি ভালদৰে মিলি যোৱালৈকে ফেটি ল'ম এইখিনি ধুনীয়াকে। ৰিফাইন খিনি ধুনীয়াকে মিলি গ'ল। এতিয়া ইয়াতে ময়দা খিনি বেকিং আৰু নিমখ খিনি ধুনীয়াকে চালি ল'ম। চালি ল'লে কেকটো খাবলৈ ভাল হয়। চলা হৈ গ'ল। এতিয়া ধুনীয়াকে ময়দাখিনি ইয়াতে মিলাই ল'ম। এতিয়া কেকৰ বেটাৰখিনি ৰেডি হৈ গ'ল। চাওক এনেকুৱা ধৰণৰ হ'ব লাগে। ওপৰৰ পৰা টানি দিলে ৰিবনডালৰ নিচিনাকৈ পৰি যাব লাগে। তেনেকুৱা হ'লে কেকটো পাৰফেক্ট হয়। এতিয়া মই এটা চচপেন লৈছো এনে ধৰণৰ। ইয়াতে ৰিফাইন দি ভালদৰে চাৰিওফালে ঘঁহি ল'ব লাগিব ৰিফাইন তেলে। আৰু এখন এনেকুৱা বগা কাগজ লৈছো। ইয়াতো ৰিফাইন তেল দি ঘঁহি ল'ম। যাতে কেকটো চচটোত লাগি নধৰে। এনেদৰে তলত পাৰি লৈছো। ইয়াত এতিয়া কেকৰ বেটাৰখিনি দি দিম। এতিয়া এইটো এনেকে তললৈ অকমান থেপথেপাই দিব লাগে। এতিয়া এইটো কেকটো মই টাৱাত বনাম। টাৱাখন 10 মিনিটৰ বাবে গৰম হ'বলৈ ৰাখি দিছো। এতিয়া টাৱাখন গৰম হোৱাত বাতিটো মই টাৱাখনৰ ওপৰত দি দিছো। গেছটো এতিয়া লো ফ্লেমত ৰাখিম। এতিয়া আধা ঘণ্টাৰ বাবে কেকটো ঢাকি ৰাখিম। আধা ঘণ্টাৰ পাছত চাম হৈছে নে নাই।
এয়া আধা ঘণ্টা হৈ গ'ল। আধা ঘণ্টাৰ পাছত এয়া চাইছোঁ আৰু অলপ সময় লাগিব আৰু 10 মিনিটৰ কাৰণে হ'বলৈ দিম। এয়া সম্পূৰ্ণ 40 মিনিটৰ পাছত চাইছোঁ। এনেধৰণৰ চাকু বা টুথপিক এডাল সোমোৱাই চাব। যদি ইয়াত একো লাগি নাহে তেতিয়া কেকটো হৈছে। মোৰ এতিয়া একো লাগি অহা নাই, গতিকে কেকটো হৈ গ'ল। এতিয়া গেছ অফ কৰি ঠাণ্ডা হ'বলৈ দিম। এয়া কেকটো ঠাণ্ডা হ'লত মই উলিয়াই লৈছোঁ, কাটিম এতিয়া। এয়া চাওক কোমল হৈছে, ধুনীয়া সফ্ট হৈছে আৰু খাবলৈও ভাল হৈছিলে। আপোনালোকে বাৰু ভিডিঅ'টি চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।